ডিপ্ৰেছন এটা এনেকুৱা বেমাৰ যিটোৱে যিকোনো মুহূৰ্ততে যিকোনো মানুহক আক্ৰমণ কৰিব পাৰে। কেতিয়াবাতো সৰু সৰু ল'ৰা ছোৱালীও ডিপ্ৰেছনৰ দ্বাৰা আক্ৰান্ত হয়। এনেকুৱা নহয় যে মানুহৰ জীৱনলৈ যেতিয়া সমস্যা আহে কেৱল তেতিয়াহে মানুহ ডিপ্ৰেছনৰ শিকাৰ হয়। কেতিয়াবা সকলো ঠিকমতে চলি থকাৰ পাছতো মানুহ ডিপ্ৰেছনৰ দ্বাৰা আক্ৰান্ত হয়। তেতিয়াহ'লে আহকচোন জানো এই ডিপ্ৰেছনৰ লক্ষণবিলাকনো কি কি আৰু ইয়াৰ প্ৰতিকাৰবিলাকনো কি কি। প্ৰাৰম্ভিক পৰ্যায়ত মানুহে গমেই নাপায় যে তেওঁ ডিপ্ৰেছনৰ শিকাৰ হৈছে। ইয়াৰ প্ৰথম আৰু প্ৰধান লক্ষণটোৱে হ'ল নিৰাশা, অনবৰতে উদাস হৈ থকা। যি মানুহ ডিপ্ৰেছনৰ শিকাৰ হয় তেওঁ সদায় উদাস হৈ থাকে, সদায় নিৰাশ হৈ থাকে। অলপ সময়ৰ কাৰণে নিৰাশ হোৱাটো, উদাস হোৱাটো মানুহৰ এটা সাধাৰণ স্বভাৱ। কিন্তু যেতিয়া কোনো এজন মানুহ নিৰাশাৰ পৰা, উদাস মনোভাৱৰ পৰা বাহিৰলৈ ওলাবই নোৱাৰে তেতিয়াই সি বেমাৰৰ ৰূপ লয় আৰু ইয়াকেই কোৱা হয় ডিপ্ৰেছন। তেনে মানুহৰ জীৱনলৈ যিমানেই সুখৰ মুহূৰ্ত, যিমানেই আনন্দৰ মুহূৰ্ত নাহক কিয় তেওঁ কিন্তু সেই সুখে কেতিয়াও আনন্দিত নকৰে। ডিপ্ৰেছনৰ দ্বিতীয় প্ৰধান লক্ষণটো হ'ল কোনো কামতে আগ্ৰহ নোহোৱা। তেওঁ নিজৰ দৈনন্দিন কাম, ঘৰুৱা কাম, অফিচৰ কাম আদি কোনো কামতে তেনে ব্যক্তিৰ মন নালাগে। ডিপ্ৰেছনৰ অন্য এটা প্ৰধান লক্ষণ হ'ল তেনে মানুহে সদায় নিজকে বৰ ভাগৰুৱা যেন অনুভৱ কৰে। একো কাম কৰিবলৈ বল শক্তি নোহোৱা হৈ যায়। অনবৰতে কেৱল টায়াৰ্ডনেছ অনুভৱ কৰি থাকে। ডিপ্ৰেছনৰ অন্য এটা মূল লক্ষণ হ'ল অতিপাত ভোক কমা বা ভোক বঢ়া। কিছুমান ডিপ্ৰেছনত ভোগা ব্যক্তিৰ একেবাৰে ভোক নালাগে, যাৰ ফলত তেওঁলোকৰ ওজন বহুত কমি যায়। আকৌ ডিপ্ৰেছনত ভোগা কিছুমান মানুহৰ ভোক খুব বাঢ়ি যায়, ফলত তেওঁলোকৰ ওজন বহুত বাঢ়ি যায়। ডিপ্ৰেছনৰ অন্য এটা লক্ষণ হ'ল ভালদৰে টোপনি নহা। তেনে মানুহে যিমানেই চেষ্টা নকৰক কিয় তেওঁলোক কিন্তু ভালদৰে শুব নোৱাৰে। তেওঁলোকৰ টোপনি নাহে। অনবৰতে কিবা নহয় কিবা চিন্তাই তেওঁলোকৰ মন মগজু সক্ৰিয় কৰি ৰাখে, ফলত তেওঁলোকৰ কেতিয়াও ভালদৰে টোপনি নাহে। এই ডিপ্ৰেছনৰ কাৰণবিলাকনো কি কি? প্ৰথম কথাটো হ'ল আমাৰ ব্ৰেইনৰ কিছুমান কেমিকেল চেঞ্জেছ, যাৰ বাবে মানুহ ডিপ্ৰেছনৰ শিকাৰ হয়। আৰু দ্বিতীয় কাৰণটো হ'ল কিছুমান মানুহৰ জীৱনত কিছু নিগেটিভ ইনচিডেণ্ট হয় বা কিছুমান দুখজনক ঘটনা ঘটে, যাৰ বাবে তেওঁলোকৰ জীৱনত কিছুমান নিগেটিভ থটছে ক্ৰিয়া কৰে। সকলো কথা তেওঁলোকে নিগেটিভ দৃষ্টিৰে চাবলৈ লয় আৰু যাৰ ফলত তেওঁলোক ডিপ্ৰেছনৰ শিকাৰ হয়। এতিয়া ইয়াৰ প্ৰতিকাৰবিলাকনো কি কি? প্ৰথম কথা হ'ল আপুনি এজন মনোচিকিৎসকৰ ওচৰলৈ যাওক আৰু ইয়াৰ মেডিকেশ্যন কৰক, যাৰ দ্বাৰা আপোনাৰ ব্ৰেইনৰ কেমিকেল বেলেঞ্চ হ'ব আৰু আপুনি ডিপ্ৰেছনৰ পৰা মুক্ত হ'ব পাৰিব। কিন্তু চিকিৎসকৰ কাষ চপাটোৱে কেৱল শেষ কথা নহয়। আপুনি আপোনাৰ জীৱনত কিছুমান সৰু সৰু পৰিৱৰ্তন ঘটায়ো আপুনি ডিপ্ৰেছনৰ পৰা মুক্ত হ'ব পাৰে, যাৰ বাবে আপুনি উইদাউট মেডিকেশ্যন ডিপ্ৰেছনৰ পৰা মুক্ত হ'ব পাৰিব আৰু এটা সুখী জীৱন যাপন কৰিব পাৰিব। সৰ্বপ্ৰথম কথাটো হ'ল আপুনি আপোনাৰ জীৱনত কিছুমান গ'ল ছেট কৰক, যিয়ে আপোনাক জীৱনটো জীৱলৈ প্ৰেৰণা যোগাব। এনেকুৱা নহয় যে আপুনি বহুত ডাঙৰ গ'ল ছেট কৰিব লাগিব। আপুনি জীৱনত কিছুমান সৰু সৰু গ'ল ছেট কৰক, যাক আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু মনত ৰাখিব, যিটো গ'ল আপুনি ছেট কৰিব সি যেন ৰিয়েলিষ্টিক হয়, কাল্পনিক যাতে কেতিয়াও নহয়। এনেকুৱা সৰু সৰু গ'ল ছেট কৰি জীৱনটো আগবঢ়াই লৈ গ'লে আপোনাৰ কনফিডেন্স বাঢ়িব আৰু আপোনাৰ মনৰ শক্তি বাঢ়িবলৈ ধৰিব। দ্বিতীয় কথাটো হ'ল আপুনি মানুহক সেৱা কৰক। যেতিয়া আপোনাৰ সেৱাৰ দ্বাৰা অন্য 10জনৰ সহায় হয়, তেওঁলোকৰ মুখত হাঁহি বিৰিঙে, তেতিয়া আপোনাৰ নিজলৈ মৰম জাগিব। কাৰণ ডিপ্ৰেছনৰ মূল কাৰণটোৱে হ'ল নিজৰ প্ৰতি মৰম নোহোৱা হোৱা। কিন্তু যেতিয়া আপুনি অন্য 10জনক সেৱা আগবঢ়াব, তেওঁলোকৰ কিবা লাভ হ'ব, তেওঁলোকৰ মুখত হাঁহি বিৰিঙিব, তেতিয়া আপোনাৰ নিজৰ প্ৰতি মৰম জাগ্ৰত হ'ব আৰু ডিপ্ৰেছনৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। তৃতীয় কথাটো হ'ল প্ৰতিদিনে আপুনি আধা ঘণ্টা সময় নিজৰ বাবে উলিয়াই এনে কাম কৰিব, যি কাম কৰি আপোনাৰ ভাল লাগে, যিটো আপোনাৰ হবি। লাগে সেই গান শুনাই হওক
বা গোৱাই হওক, নৃত্য কৰাই হওক বা কিবা গেম খেলাই হওক, বাকী কিতাপ পঢ়াই নহওক কিয়, এইটো জৰুৰী নহয় যে সকলো কামে আপোনাক ফাইনেন্সিয়েল ছেটিছফেকশ্যনেই দিব। জীৱনত প্ৰতিদিনে এনে কামো মানুহে কৰিব লাগে যি মানুহক মেণ্টেল ছেটিছফেকশ্যন দিয়ে। চতুৰ্থ কথাটো হ'ল আপুনি আপোনাৰ জীৱনটোত অতীতটোক লৈও বেছি নাভাবিব আৰু ভৱিষ্যতটোক লৈও বেছি নাভাবিব। সদায় আপোনাৰ মন মগজু বৰ্তমান সময়টোত খটুৱাওক। আপুনি যিমানেই বৰ্তমানৰ লগত খাপ খাই চলিব, তেতিয়া আপুনি সদায় ষ্টেবল হৈ থাকিব। সেয়েহে অতীত আৰু ভৱিষ্যতৰ কথা বাদ দি বৰ্তমানটোত গুৰুত্ব দিয়ক। পঞ্চম কথাটো হ'ল সদায় আপুনি অলপ সময় হ'লেও এক্সাৰচাইজ কৰক আৰু সুষম আহাৰ গ্ৰহণ কৰক। যেতিয়া আপুনি সদায় এক্সাৰচাইজ কৰে, তেতিয়া আপোনাৰ মনটো প্ৰফুল্লিত হৈ থাকে আৰু কাম কৰাৰ প্ৰেৰণা যোগায়। লগতে আপুনি সদায় সুষম আহাৰ গ্ৰহণ কৰক। আপুনি সেইবিলাক আহাৰ খাওক যি আপোনাৰ ফিজিকেল আৰু মেণ্টেল হেল্থৰ বাবে উপযোগী। যেতিয়া আমাৰ শৰীৰে প্ৰপাৰ নিউট্ৰিশ্যন পায়, তেতিয়া আমাৰ মন মগজু সদায় সক্ৰিয় হৈ থাকে। গতিকে আপুনি নিতৌ ব্যায়াম আৰু পুষ্টিকৰ আহাৰত নিশ্চয় মনোনিৱেশ কৰক। ষষ্ঠ কথাটো হ'ল আপুনি সদায় সেইবিলাক মানুহৰ সংগত থাকক যি আপোনাক সদায় আগবাঢ়ি যাবলৈ ইনস্পায়াৰ কৰে, যি আপোনাক সদায় পজিটিভ কথা কয়, যি আপোনাক ভাল কথা নকয়, পজিটিভ থটছ নিদিয়ে, অনুপ্ৰেৰণা নিদিয়ে, তেনে ব্যক্তিৰ পৰা সদায় আঁতৰত থাকিব। যদি আপুনি এই 6টা কথা ৰেগুলাৰলি ফ'ল' কৰে, তেতিয়াহ'লে বিশ্বাস ৰাখক যে আপুনি চিকিৎসকৰ অবিহনে ডিপ্ৰেশ্যনৰ পৰা মুক্ত হ'ব পাৰিব আৰু আপুনি এটা আনন্দৰ জীৱন কটাব পাৰিব।